মই দিয়া দলংখনকে আমাৰ ইয়াত স্থানীয় ইএম ডাঙৰীয়া আৰু তেখেতৰ চেলা চামুণ্ডাবিলাকে তেওঁলোকৰ চৰকাৰৰ পৰা দিয়া দলং বুলি ৰাইজৰ মাজত মানে গাই ফুৰি জাহিৰ কৰি লৈছে। আদিবাসী ভাই বন্ধুসকলে য'ত বসবাস কৰিছে সেইখন গাঁৱত কাৰেণ্ট বিজুলী যোগান ধৰা যিটো এটা আঁচনি সেইটো সম্পূৰ্ণ হোৱা নাই। বহু কষ্ট কৰাৰ পিছত পোৱা আঁচনিবিলাক ইহঁতে আজি জোৰ জুলুমভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই কাঢ়ি লোৱাৰ ব্যৱস্থা কৰি থকাটো নিশ্চয় ৰাইজে চবেই দেখা পাইছে। আৰু মোৰ প্ৰচেষ্টাত অসম চৰকাৰৰ ফালৰ পৰা যে আদায় কৰিব পৰা হৈছে ৰাইজে নিজে স্পষ্টভাৱে চবে বুজি পায়। शनिबार खालि बेलासि समाव बिटिसि बियाब सिंनि बन्धु बाजाराव जायगानि एमएलए रबिराम नार्जारिया रायजोफोरजों मोगा-मोगि सावरायलायो। क'क्राझार जिल्लानि गसाइगाव महकुमा सिङाव थानाय बन्धु बाजाराव जायगानि एमएलए रबिराम नार्जारिया रायजोफोरजों मोगा-मोगि सावरायलायनानै रायजोफोरनि माखासे जेंनाफोरखौ थाबैनो सुस्रांनायनि राहा लागोन होनना खोथा होयो। मख'नो गोनांनि 31 नं राजा लामानि रुपामणि मन्दिरनिफ्राय सेकादानिसिम थांग्रा लामानि पानबारि गामियाव गंनै काटनि दालाङा जोबोर गाज्रि थासारियाव थानायखौ आरसीसी दालां बानायनो वर्ल्ड बेंकनिफ्राय अनसुंथाइ लाबोनायखौ गसुगाव बिटिसि बियाबनि एमसिएलए एबा बिटिसिनि इएम उकिल मुसाहारिया बे दालां गंनैखौ इउपिपिएल हानजाया लाबोनाय होनना रायजोफोरनि सिगाङाव नंखाय फोसावनायखौ दुखु मोननाय फोरमायो एमएलए रबिराम नार्जारिया। लोगोसेनो जोबोर जेंनानि गेजेरजों रायजोफोरनो लाबोनाय गोबां बिथांखिफोरखौ खुंथायाव थानाय इउपिपिएल हानजाया नारसिननानै गावसोरनि बुंना लाबाय थानायखौ थारैनो रायजोफोरा नुदों। 2016 मायथाइनिफ्राय 2011 मायथाइनि सोरखार थानाय समाव दतमा हस्पिटालखौ मडेल हस्पिटाल बानायनो आंनि अन्थाइ खुन्थिया गायसननायखौ जेसिबिजों जावखांना गारहरनानै गावसोर गायसनदों। बेबायदिनो फकिराग्राम हस्पिटाल आरो गोबां जायगानि माखासे बिथांखिफोरखौ गावसोरनि खालामनाय दिन्थिदों। लोगोसेनो तुलसीबिलाव 2,50 लाखनि गंसे मार्केट बानायनो लाबोनायखौ आं अन्थाइ खाम्फा गायसननायनि सानसे सिगां इएम उकिल मुसाहारिया थांनानै अन्थाइ खाम्फा गायसनहैदों होनना खौरां बिजोंनि गेजेरजों माखासे अजद लाबोनानै एमएलए रबिराम नार्जारि बिथाङा ओरैबायदि बुङो। মই মনত খুব ভাল পাইছোঁ। এই অঞ্চলৰ ৰাইজে বহু বছৰ ধৰি তেওঁলোকৰ সমস্যা সমাধান কৰিবৰ কাৰণে মোৰ ওচৰত নিবেদন কৰিছিলে আৰু এওঁলোকৰ মূল সমস্যাটো হ'ল আমাৰ এই যে নেশ্যনেল হাইৱেৰ পৰা য'ত নেকি ৰূপা মন্দিৰ আছে এই ৰূপা মন্দিৰৰ কাষেদি পিনে অহা আমাৰ এই চেকাদানিলৈকে যোৱা যিটো PWD ৰাস্তা আছে পানবাৰী নামৰ যিখন গাঁও আছে সেই গাঁওখনত দুখন একেলগে ওচৰে পাজৰে দলং আছে। এই দলং খাটৰ দলং এতিয়া কোনোমতে গাড়ী ঘোঁৰা চলাব নোৱাৰে, অহা যোৱা কৰিব নোৱাৰে। দলঙৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। এই খাটৰ দলং আকৌ ৰিপেয়াৰিঙো হোৱা নাই। বহু বছৰ ধৰি ভাঙি ছিঙি যোৱা এই দলংখনৰ কি কয় হলাই পেলাই আৰচিচি দলঙৰ এটা যে প্ৰয়োজন আছিল সেইখিনি আমি পূৰণ কৰিব নোৱাৰাৰ কাৰণে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিল। এতিয়া সৌভাগ্যৰ কথা যে অসম চৰকাৰে এই বছৰ যিহেতু আমাৰ ৱৰ্ল্ড বেংকৰ পৰা আসাম ষ্টেট ব্ৰিজ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট নামেৰে আমাক যে এমএলএ বিলাকক যে ব্ৰিজ মানে দলং বনাবৰ কাৰণে খাটৰ দলংটো হলাই আৰচিচি ব্ৰিজ বনাবৰ কাৰণে যিখিনি আঁচনি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে সেই দলঙৰ পৰা মোৰ সমষ্টিত যিহেতু 12খন আছে 12খনৰ ভিতৰত 2খন দলং একেলগে য'ত নেকি ভাঙি ছিঙি যোৱা দলং আছে সেই পানবাৰী গাঁওখনত এই 2খন দলং মই ইতিমধ্যে বনাব লাগে বুলি চৰকাৰৰ ওচৰত যিটো তালিকা দাখিল কৰিছিলোঁ সেইটো অসম চৰকাৰে ইতিমধ্যে এপ্ৰুভাল দিছে। এতিয়া দলংখন চেংচন হৈছে, আকৌ টেণ্ডাৰৰ এটা প্ৰচেছ চলি আছে আৰু সেই দলংখনক লৈ পেলাই মই দিয়া দলংখনকে আমাৰ ইয়াত স্থানীয় ইএম ডাঙৰীয়া আৰু তেখেতৰ চেলা চামুণ্ডাবিলাকে তেওঁলোকৰ চৰকাৰৰ পৰা দিয়া দলং বুলি ৰাইজৰ মাজত মানে গাই ফুৰি জাহিৰ কৰি লৈছে। আচলতে ৰাইজে স্পষ্টভাৱে জানে আৰু সেইদিনাখন আমাৰ অসম চৰকাৰৰ পৰা অহা যিজন ইঞ্জিনিয়াৰ আছে তেখেতেও ৰাইজৰ সন্মুখত থিয় দি পেলাই স্পষ্টভাৱে মানে তেখেতে কৈ গ'ল যে এই দলংটো এমএলএ চাহাবে চৰকাৰৰ ওচৰত দাখিল কৰা লিষ্টৰ এই লিষ্ট যিটো দিয়া আছিলে সেই লিষ্টৰ পৰাই চেংচনটো দিয়া হৈছে। এমএলএ বিলাকে দিয়াৰ মতেহে দলংখন চেংচন হৈছে বুলি ৰাইজৰ সন্মুখতে তেখেতে স্পষ্টভাৱে কৈ গ'ল। এইটো খুব ভাল কথা হ'ল। কিন্তু যিয়ে নহওক এতিয়া এই দলংখন যে মই আৰু মোৰ প্ৰচেষ্টাত অসম চৰকাৰৰ ফালৰ পৰা যে আদায় কৰিব পৰা হৈছে ৰাইজে নিজে স্পষ্টভাৱে চবে বুজি পায় আৰু জানে। আৰু ইয়াৰ বাহিৰেও এই অঞ্চলত ভালেখিনি আকৌ সমস্যা আছে।
আমাৰ বন্ধু বজাৰ নামৰ যিটো সৰুকৈ এটা ভিতৰুৱা এটা বজাৰ আছে, সেই বজাৰৰ পৰা নেশ্যনেল হাইৱেলৈকে যোৱা যিটো ৰাস্তা প্ৰায় 2 কিলোমিটাৰমান হ'ব, 2 কিলোমিটাৰমান দীৰ্ঘ এটা কেঁচা ৰাস্তা আছে। সেই কেঁচা ৰাস্তাটো মই এই বছৰ আমাৰ মানে কি কয় মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ইতিমধ্যে সেইটো ধৰি দিছোঁ, আৰু এই বছৰ অসম চৰকাৰৰ পৰা পানটো মুকলি কৰি দিয়াৰ লগে লগে এই বন্ধু বজাৰৰ পৰা নেশ্যনেল হাইৱেলৈকে এই ৰাস্তাও এতিয়া আমি পাক্কা ৰাস্তা হিচাপে বনাই ল'ব পাৰিম। আৰু একেলগে ইয়াত আকৌ ৰাস্তা বনাব লগা যথেষ্ট আছে, সেইখিনিও পৰ্যায়ক্ৰমে বনাবৰ কাৰণে মই ইতিমধ্যে মোৰ তালিকাত অন্তৰ্ভুক্ত কৰি লৈছোঁ। আৰু ৰাইজে অলপ আগত মোৰ ইয়াত স্পষ্টভাৱে তেওঁলোকে এটা দাবী মোৰ সন্মুখত জনাইছিলে, এইটো হ'ল তেখেতসকলৰ এই গাঁওখনত আদিবাসী ভাই বন্ধুসকলে য'ত বসবাস কৰিছে সেইখন গাঁৱত কাৰেণ্ট বিজুলী যোগান ধৰা যিটো এটা আঁচনি সেইটো সম্পূৰ্ণ হোৱা নাই। এতিয়ালৈকে 20-25 ঘৰমান ৰাইজে আমাৰ বিজুলীটো তেওঁলোকে পোৱা নাই। তেখেতসকলৰ গাঁৱলৈকে আমাৰ যিটো তাঁৰ টানি লৈ যাব লাগে, সেইখিনি তাঁৰটো নথকাৰ কাৰণে ডিপাৰ্টমেণ্টৰ পৰা নিদিয়াৰ কাৰণে আজিলৈকে এই কাৰেণ্টৰ সংযোগীকৰণৰ যিটো আঁচনি সেইটো সম্পূৰ্ণ হোৱা নাই। গতিকে এইখিনি সমস্যা মই ৰাইজৰ মাজত আহি পেলাই আজি এইটো গম পাইছোঁ। মোক তেখেতসকলে যিটো অৱগত কৰিছে সেইবিলাক অতি সোনকালে নাইকিয়া কৰিবৰ কাৰণে, সমাধান কৰি দিবৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বা প্ৰয়োজন হ'লে মন্ত্ৰী মহোদয়ানীৰ লগতো আলোচনা কৰি পেলাই এইখিনি সমস্যা বা এইখিনি ৰাইজৰ অভাৱ অভিযোগটো মানে কি কয় নাইকিয়া কৰিবৰ কাৰণে মই প্ৰচেষ্টা হাতত ল'ম। এইখিনি মই ৰাইজক জনাই দিছোঁ। আৰু লগে লগে আমাৰ মহিলাসকলে মোৰ সন্মুখত তেখেতসকলে এটা লজ্জাজনক, অতি দুৰ্ভাগ্যজনক বুলি মই সেইটো আখ্যা কৰিব বিচাৰোঁ। কিয়নো অসম চৰকাৰৰ পৰা যথেষ্ট কষ্ট কৰি পেলাই আপ্ৰাণ চেষ্টাৰ ফলত মই যিখিনি আঁচনিবিলাক আনি আছোঁ বহু কষ্ট কৰাৰ পিছত পোৱা আঁচনিবিলাক ইহঁতে আজি জোৰ-জুলুমভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই কাঢ়ি লোৱাৰ ব্যৱস্থা কৰি থকাটো নিশ্চয় ৰাইজে চবেই দেখা পাইছে। দতমা হস্পিটেলত মডেল হস্পিটেল যেতিয়া যোৱা 2016 পৰা 21লৈকে যিটো চৰকাৰ আছিলে, সেই চৰকাৰৰ আমলতে মই অসম চৰকাৰৰ পৰা খুজি অনা, চেংচন কৰি অনা যিটো মডেল হস্পিটেল আছিলে, ফাউণ্ডেশ্যন কৰিবলৈ মোৰ যিটো এটা ফাউণ্ডেশ্যন পিলাৰ বনোৱা সেইটো JCB দি তেখেতসকলে কান্দি পেলাই তেওঁলোকে নিজে ফাউণ্ডেশ্যন কৰা। আমাৰ ফকেৰে গ্ৰামৰ মইনাৰতলীত আমি যে কি কয় মডেল হস্পিটেল মই মোৰ চেষ্টাত যে আনিছিলোঁ, তাতো মই ফাউণ্ডেশ্যন কৰাৰ পাছতো তেওঁলোকে ফাউণ্ডেশ্যন কৰা। আৰু ঠিক তেনেদৰে বহু এই ধৰণৰ ঘটনা আছে। তুলসী বিলত ৱৰ্ল্ড বেংকৰ পৰা 2.5 কোটি টকাৰ এটা মাৰ্কেট বনাবৰ কাৰণে যিটো স্কিম আনিছিলোঁ, সেইটোকো মই ফাউণ্ডেশ্যন কৰিবলৈ লোৱাৰ এদিন আগতে আমাৰ এই কচুগাঁও সমষ্টিৰ EM ডাঙৰীয়াই নিজেই তাত গৈ পেলাই ফাউণ্ডেশ্যন কৰিলে। এই ধৰণৰ মই আনা কামবিলাকৰ এগেইনষ্টত তেখেতসকলে জোৰ-জুলুমভাৱে একেবাৰে ফাউণ্ডেশ্যন কৰা, ফিটা কাটা, নানান ধৰণৰ আমি আনা এইবিলাক একেবাৰে ঢল ফিটাই তেওঁলোকে ৰাইজৰ মাজত প্ৰচাৰ চলোৱা, এই ধৰণৰ এটা জঘন্য ৰাজনীতি কৰাটো ৰাইজে চবেই দেখা পাই আছে। আৰু ৰাইজে চবেই কৈ আছে যে এইবিলাকৰ দ্বাৰা দি ইহঁতৰ লাভ হোৱা নাই, বৰঞ্চ ৰাইজে স্পষ্টভাৱে জানে সেইটো ৰবিৰামে আনা, ৰবিৰামৰ চেষ্টাত হোৱা, আৰু এইবিলাক BTC চৰকাৰ গঠন হোৱাৰ আগতে চেংচন হোৱা। গতিকে ইয়াত তেওঁলোকৰ কোনো অৱদান নাই, তেওঁলোকৰ কোনো কি নাই মানে চেংচনৰ কোনো কথা আহিব নোৱাৰে। গতিকে তেওঁলোকে যদিও ফাউণ্ডেশ্যন কৰিছে, ইয়াৰ দ্বাৰাদি তেখেতসকলৰহে ভাৱমূৰ্তি নিজে নিজে তেওঁলোকে নষ্ট কৰি লৈছে, আৰু তেখেতসকলৰ প্ৰতি ৰাইজে বেয়াহে পাইছে। আৰু ইয়াৰ দ্বাৰাদি মোৰ একো ক্ষতি হোৱা নাই, ক্ষতি তেওঁলোকৰহে হৈছে। এই অপকৰ্ম তেওঁলোকে যিটো কৰি আছে, ইয়াৰ দ্বাৰাদি ৰাইজৰ মাজত তেওঁলোকে আজি মানে তেওঁলোকৰ ভাৱমূৰ্তিটো নিজে নিজে নষ্ট কৰিহে লৈছে, সেইটো কৰাটো ঠিক হোৱা নাই। আমাৰ যিসকলৰ নামত PMAY বনোৱাৰ কাৰণে, PMA ঘৰ বনোৱাৰ কাৰণে ID আছিলে, সেই IDবিলাক আমাৰ BCDCৰ মেম্বাৰসকলে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আমাৰ জিআৰএছসকলক প্ৰেছাৰ দি পেলাই তেখেতসকলক আমি বিৰোধী দলৰ মানুহখিনিক ঘৰ নিদিম বুলি সেইখিনি এটা মানে তেওঁলোকৰ ক্ষমতাৰ শক্তি প্ৰয়োগ কৰি কিছুমান আমাৰ যিবিলাক কি কয় ৰাইজ আছে, হিতাধিকাৰীসকল আছে, এই হিতাধিকাৰীসকলৰ নামবিলাক একেবাৰে কাটি পেলাইছে। এতিয়া তেওঁলোকৰ নাম বাদ পৰি গৈছে। এইবিলাক সমস্যাৰো আজি ইয়াত দাঙি ধৰা হৈছে। মই অসমৰ আমাৰ
গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত ইতিমধ্যে আলোচনাও কৰিছোঁ আৰু আমাৰ কোকৰাঝাৰত অহা ডিচেম্বৰ মাহৰ যিহেতু এছেম্বলি ছেশ্যন হ'ব সেই এছেম্বলি ছেশ্যনতো ইণ্টায়াৰ BTC এৰিয়াৰ এই ধৰণৰ সমস্যাৰ ওপৰতে চৰ্চা কৰিবৰ কাৰণে মই বিষয়টো উত্থাপন কৰিম আৰু অসম চৰকাৰে কি পদক্ষেপ লয় যে BTC গভৰ্ণমেণ্টে যে ইয়াৰ পক্ষপাতিমূলক নীতি গ্ৰহণ কৰি পেলাই আমাৰ বিৰোধী দলৰ মানুহবিলাকৰ যিবিলাক পাব লগা ঘৰ সেইবিলাক যে খাটি পেলাইছে গৰীব দুখীয়াসকলৰ যে ঘৰ তেওঁলোকে আজি কাঢ়ি লৈছে সেইটো যে অন্যায় হৈছে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই মন্ত্ৰী মহোদয়ৰ ওচৰত সেইদিনাখন মই দাবী জনাম আৰু বেলেগ বেলেগ যিবিলাক সমস্যা আছে সেইবিলাক সমাধানৰ কাৰণে পৰ্যায়ক্ৰমে আমি পলিচি লৈ পেলাই আগবাঢ়ি যাম।